মানস নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়িবলৈ লোৱাৰ সময়তে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰিত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। মানস নদীৰ বাঢ়নী পানীৰ ফলত শিলঘাগৰিৰ মমিনুল হকৰ 3 বছৰীয়া সন্তান পানীত পৰি মৃত্যু হোৱাত অঞ্চল জুৰি শোকৰ ছাপ পৰিছে। মানস নদীৰ বাঢ়নী পানী মমিনুল হকৰ ঘৰত সোমাই গৈ সোঁতৰ সৃষ্টি হয় আৰু পানীত পৰি শিশুটিৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। মানিকপুৰৰ পৰা কেৰামত আলীৰ ৰিপৰ্ট এনি লাইভ। তাৰমানে মোৰে নিজৰ নাতি ল'ৰা সদায় খেলি থাকে, কিন্তু আজি এনেকুৱা হ'ল যে মানা নৈ বাঢ়নী পানীয়ে মোৰ ঘৰৰ ওচৰলৈকে আহিছে। ল'ৰাটো খেলি খেলি কেতিয়া নোহোৱা হ'ল কোনেও গম নাপালে। পিছত বিচাৰ খোজা কৰি চাওঁ, নাপাওঁ। পিছত পানীত বিচাৰি বিচাৰি লাষ্টত বাঢ়নী পানীত মৃত্যু অৱস্থাত আমি উদ্ধাৰ কৰোঁ। বাচ্চাটোৰ নাম কি আছিল? বাচ্চাটোৰ নাম ফাৰান হক, দেউতাকৰ নাম মমিনুল হক। গাঁওখনৰ নাম? গাঁওখন শিলঘাগৰি। বয়স কিমান হ'ব? বয়স 2.5 বছৰমান হ'ব।